সফল জীৱনৰ কাৰণে কিছুমান বাক্য। জীৱনত ভাল আৰু বেয়া দুয়োটাই থাকে আৰু সেই ভাল আৰু বেয়াৰ মাজতেই থাকিব অভ্যাস কৰিব লাগে। মানুহে আপোনাৰ চেল্ফ ৰেছপেক্টৰ কথা চিন্তা নকৰে। সেইকাৰণে প্ৰথমে তেওঁলোককে প্ৰমাণ কৰি দেখুৱাওক। তুমি হাৰি যোৱাটো অকল তোমাৰেই হয়, তোমাৰ ভুলটো অকল তোমাৰেই। কাকো দুখ নিদিবা, নিজৰ ভুলৰ পৰা শিকা আৰু আগবাঢ়ি যোৱা। ভালকে পঢ়া আৰু কষ্ট কৰা বন্ধুক কেতিয়াও অসুবিধা নিদিবা। এটা এনেকুৱা সময় আহিব যে তুমি হয়তো তেওঁলোকৰ তলতেই কাম কৰিবলগীয়া হ'ব পাৰে। যিকোনো কাম নিৰ্ধাৰিত সময়তে শেষ কৰিব লাগে আৰু সেইটো কামেই কৰিব লাগে যিটো কামত আনন্দ থাকে। বেলেগ সফল মানুহৰ পৰা এইটো প্ৰেৰণা ল'ব লাগে যে যদি তেওঁলোকে সফল হ'ব পাৰে তেতিয়া মই কিয় হ'ব নোৱাৰোঁ। কিন্তু প্ৰেৰণা ল'বৰ সময়ত চকু বন্ধ কৰিব নালাগে। সংসাৰত কোটি কোটি মানুহ কষ্ট কৰে, কিন্তু পৰিণাম সকলোৰে বেলেগ বেলেগ পায়। এই সকলো কাৰণে কষ্ট কৰা মানেই দায়িত্ব পালন কৰা। সেইকাৰণে মানুহে কষ্ট কৰা নিয়ম সলনি কৰিব লাগে। এটা সময় বহুত সোনকালে গৈ আছে আৰু আমি অকল অপেক্ষা কৰি আছোঁ। সময় যোৱাটো অনিবাৰ্য, আমি কিবা কৰোঁ বা নকৰোঁ। কিন্তু এই যোৱা সময়ত লগত আমি বহুতো কিবা হেৰুৱাই আছোঁ। বেলেগৰ সফলতাৰ কথা আমি কিমান শুনিম। কষ্ট কৰিব লাগে, নিজৰ সপোন পূৰা কৰিব লাগে এটা ভাল জীৱন পাবৰ কাৰণে। সময় এনেই খৰচ কৰি আমি একো নাপাওঁ।